নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচাৰত সম্প্ৰচাৰিত হৈ থকা সূৰ্যমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে সূৰ্যমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। সূৰ্যমুখী ধাৰাবাহিকখনৰ যোৱাদিখনত দেখিবলৈ পাইছিলে ৰত্নই আদ্যাক ঘৰলৈ লৈ আহি সংযুক্তাৰ ওচৰলৈ গৈছিলে আৰু সংযুক্তাৰ ওচৰলৈ গৈ তুমি আজি আদ্যাৰ লগত যি কৰিলা ময়ো তোমাক এনেকৈ সহ্য কৰি নাথাকোঁ, তুমি বহুত কৰিলা, এতিয়াৰ পৰা মই তোমাক আৰু কেতিয়াও ক্ষমা নকৰোঁ, মই তোমাৰ লগত সম্পৰ্ক নাৰাখোঁ বুলি সংযুক্তাৰ আগত কৈছিলে। আৰু তেতিয়া সংযুক্তা আচৰিত হৈ পৰিছিলে আৰু সংযুক্তাই ৰত্নই তুমি এনেকুৱা নকৰিবা, মোক ক্ষমা কৰি দিয়া বুলি ৰত্নক ক্ষমা খুজিছিলে। আৰু এতিয়া ৰত্নই মই তোমাক ক্ষমা নকৰোঁ বুলি কৈছিলে। আৰু এতিয়া দেউতাকে ৰত্নই এতিয়া এইবোৰ সিদ্ধান্ত নল'বি বুলি ৰত্নৰ আগত কৈছিলে। আৰু এতিয়া ৰত্নই সংযুক্তা বহুত স্বাৰ্থপৰ, তাই কেৱল নিজৰ কথাহে ভাবে, এই লগত আৰু মই থাকিব নোৱাৰোঁ বুলি দেউতাকৰ আগত কৈছিলে। আৰু তেতিয়া অনুৱে ৰত্নক এতিয়া ইমান ডাঙৰ সিদ্ধান্ত নল'বি, সংযুক্তাই ভুল কৰিছে, তাই ভাল হ'ব নহয় বুলি ৰত্নক বুজোৱা দেখিবলৈ পাইছিলে। আৰু আজিৰ খণ্ডত দেখিবলৈ পাব ৰত্নই সংযুক্তাক মই তোমাক ক্ষমা কৰি দিম, কিন্তু তুমি মোৰ দুটা চৰ্ত মানিব লাগিব, তেতিয়াহে তোমাক মই ক্ষমা কৰি দিম বুলি সংযুক্তাৰ আগত ক'ব। আৰু এতিয়া সংযুক্তাই মই তোমাৰ সকলোবোৰ চৰ্ত মানি ল'ম বুলি ৰত্নৰ আগত ক'ব। আৰু এতিয়া ৰত্নই তুমি আদ্যাক নিজৰ ছোৱালীৰ নিচিনাকৈ মৰম কৰিব লাগিব, লগতে তুমি আদ্যা ডাঙৰ নোহোৱালৈকে সন্তানৰ কথা চিন্তা কৰিব নোৱাৰা বুলি ৰত্নই সংযুক্তাৰ আগত ক'ব। এতিয়া বাৰু সংযুক্তাই ৰত্নৰ চৰ্ত দুটা মানি ল'বনে দেখিবলৈ পাব সূৰ্যমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আজিৰ খণ্ডটিত অঞ্চুৱে প্ৰিয়াৰ কথাবোৰ শুনি অঞ্চু বহুত চিন্তাত পৰিব আৰু অঞ্চুৱে টেনশ্যনত মুঠ খাই অনু বহুত ভাল আছিলে, মই অনুক এনেকৈ এৰি থৈ বহুত ভুল কাম কৰিলোঁ বুলি অঞ্চুৱে চিন্তা কৰিব। এতিয়া বাৰু অঞ্চুৱে প্ৰিয়াক এৰি থৈ অনুৰ ওচৰলৈ আহিব পাৰিবনে দেখিবলৈ পাব সূৰ্যমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে সূৰ্যমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। ধন্যবাদ।